কেমেৰা পাৰ্চন এয়া দেখিবলৈ পাইছে কেমেৰা পাৰ্চন মনোজ নাথে দেখুৱাই আছে আমি আহি আছোঁ এয়া জালুকবাৰী এটা বিভিন্ন সৰু গাঁৱৰ এখন ৰাস্তা এয়া দেখিবলৈ পাইছে গোটেই পানীয়ে ভৰি পৰিছে গোটেই পানী মাজুলীত পানী এয়া দেখিবলৈ পাইছে এজন লোকক আমি সুধিম ইয়াত দেখিছোঁ বহুত কিমান দুখত বহি আছে এজন কিমান দুখত বহি আছে আপুনি কি ক'ব ইয়াৰ বিষয়ে কি ক'ম চব মাজুলীৰ যিটো বান পৰিস্থিতি নিপীড়ে পানী আহিছে মই দুনাই কৈছোঁ আপোনালোকৰ মিডিয়া মানুহ নিউজ লাইভ আহিছে নিউজ 18 নে প্ৰতিদিন টাইম ফাটিদিন টাইম প্ৰাং নিউজ সকলো আহিছে কিমান কম তেওঁলোকক আমি কৈ আমি তথাপিও কৈছোঁ যি বানপানীয়ে ভয়াৱহ ৰূপ ধৰিছে সেই পানী কিন্তু অতি অশুভনীয় ৰূপ ধৰিব লৈছে আপোনালোকে দেখিছে কিমান এই পকী 2-3 কোটি টকীয়া ৰাস্তাটো বৰ্তমান খহাই লৈ গৈছে আৰু এনেকৈ হ'বলৈ হ'লে মানুহৰ এই কিনাৰত দেখিছে কিমান ওখ পকী ঘৰ আছে এই ঘৰবিলাক যদি খহাই লৈ যায় তেনেহ'লে মানুহৰ কিমান শ টকীয়া ঘৰ লোকচান হৈ যাব আপোনালোকে জানিছে যে আমাৰ এই বানপানী এতিয়া কমেও ঘণ্টাত এহাতকৈ ওপৰ বাঢ়িব লৈছে এনেকৈ বাঢ়িবলৈ হ'লে কিন্তু গৰু ম'হ ছাগলী বৰ্তমান উঠি গৈছে আৰু মানুহৰ দুৰ্ভিক্ষৰ যিটো দেখা দিছে তাৰ বাহিৰে আৰু কি হ'ব পাত্তা হয় দেখিবলৈ পাইছে মাজুলীত বানৰ তাণ্ডৱ চলিছে দেখিবলৈ পাইছে সোঁতৰ পৰিশোধ আৰু মাছ আপোনালোকে কি মাছ খাব পাইছে নাই ইয়াত মাছটো ইয়াত দৰকাৰ নাই আপোনালোকৰ মই নিউজ মিডিয়াক আপোনাক গালি পাৰিম কিয় আপোনালোকে কিয় আমাক বাৰে আমাক মিডিয়াবিলাকে টেষ্ট খাই আছো কিয় কি কথা কৈছে আপুনি এইবিলাক কি কৈছে আমি কিয় টেষ্ট খাওঁ আমি কিয় টেষ্ট খালোঁ পানী আপোনালোকৰ হৈছে আমি কি কৰিম অসম চৰকাৰক কওক আপুনি অসম চৰকাৰক কওক আমি কি কৰিম এনেকুৱা মানুহ আমি কৈছোঁ স্থানীয় ৰাইজে কৈছে আপোনালোক এনেকুৱা মানুহ আপোনালোকক যদি টকা 1000 দি মেনেজ কৰিব পাৰে আপোনালোক মেনেজ হৈ এইটো কি কৈছে আমি মিছা এইবিলাক মিছা এয়া কি কৈছে আপুনি আমি চৰকাৰ অসম চৰকাৰে দায়িত্ব লৈছে অসম চৰকাৰৰ বস্তু এইবিলাক আমি কেনেকৈ কৰিম মিডিয়া আমি বস্তুটো আহিবই লাগিব ন এইবিলাক বস্তুটো আমি ল'বই লাগিব আপোনালোকৰ পানী হৈছে অসম চৰকাৰে চাব আমি সেইকাৰণে দেখুৱাই দিছোঁ আপুনি কি কৰিম আমি ইয়াত বাদ দিয়াহে তোমালোকৰ কথা এইবিলাক এনেকৈ কথা নহয় আমাৰ ৰাস্তাটো 2 কোটি 3 কোটি ৰাস্তা আপোনাক সহায় লৈ গৈছে তোমালোকে এই ৰাস্তাখন দেখুৱাই পেলাই হয় আমি দেখুৱাইছোঁ ইয়াৰ ৰাস্তা দেখুৱাইছোঁ আপোনালোকৰ অসম চৰকাৰে জানিবৰ কাৰণে অসম চৰকাৰে দেখুৱাইছোঁ ইয়াত দেখিবলৈ আছে বহুত খাল বাম আছে ৰাস্তাত সেইকাৰণে আপোনালোকক দেখুৱাবলৈ আহিছোঁ আপুনি আকৌ আমাক বাৰে কি মিডিয়া ফেডিয়া কাৰণটো আপোনাৰ কাৰণ হৈছে আপোনালোকে এই 2 কোটি 3 কোটি ৰাস্তাটো অকণ দেখুৱাই চৰকাৰে আপোনালোকে অলপ তাবোল দিব লাগে আমি স্থানীয় মানুহ গৰু হয় আমি এতিয়া তাবোল দিবলৈ ওলাইছোঁ তাবোল দিবলৈ আছোঁ আপুনি অলপ ঠাণ্ডা হৈ লওক এতিয়া আপুনি কওক আপোনালোকৰ খেতি পথাৰ কি অৱস্থা শালি ৰুইছিলোঁ 3 পোৱা মুঠতে এতিয়া এপোৱাও নাই সকলো শেষ হ'ল এয়া হয় দেখিবলৈ মাজুলীত ইয়াত দুখজনক কথা এয়া কেমেৰা পাৰ্চন মনোজ নাথে দেখুৱাইছে দেখিবলৈ পাইছে পানী মাজুলীত কেৱল পানী ৰাস্তাত আমি যাব নোৱাৰোঁ বহুত পিছল দেখিবলৈ পাইছে মাটি খান্দি আদায় কৰি দিছে গোটেই ৰাস্তা এয়া পানী এয়া আমি ওচৰত এজন থাকি আছে এজনক আমি সুধিম আপুনি ইয়াৰ বিষয়ে কি ক'ব বহুত মাজুলীত বানৰ মানে সৃষ্টি হৈছে ইমান কিয় হৈছে পানী বাঢ়া কেনেদৰে দিনক দিনে বাঢ়ি আহিছে আপোনালোকে দেখিবলৈ পাইছে গোটেই পৰিৱেশটো আপোনালোকে দেখিবলৈ ইয়াত প্ৰায় মধ্যমাজনী অঞ্চলৰ 30খনমান গাঁও এতিয়ালৈকে পানীত ডুবিছে আৰু ইয়াত প্ৰায় 100জনমান ছাত্ৰ ছাত্ৰী আছে যি এই ৰাস্তাৰে অহা যোৱা কৰে আৰু তেওঁলোকে যি অহা যোৱা কৰে তেওঁলোকৰ স্কুল কলেজ সকলোবিলাক তেওঁলোকে আহিব পৰা নাই তেওঁলোকৰ নমস্কাৰ আমাৰ এয়া মঞ্চত মানে ইয়াত পানী দেখিবলৈ পাইছে মঞ্চ বুলি কৈ মোৰ ভুল হৈছে আমি ইয়াত দেখিবলৈ পাইছে মঞ্চৰ নিচিনা এখন এটা পৰিস্থিতি হৈ গৈছে পানী মাজুলী এটা পানীৰ তাণ্ডৱ দিছে মাজুলী কেমেৰা পাৰ্চন মনটো পৰা দেখুৱাই আছে এয়া আমি বৰুণ গগৈ ছাৰৰ ওচৰত আমাৰ ওচৰত বৰুণ গগৈ ছাৰ আছে আমি তেখেতক আমি এষাৰ কথা সুধিম ছাৰ আপুনি ইয়াত কি হৈছে আপোনাৰ মাজুলীৰ অৱস্থা এয়া আমাৰ দিনত বনোৱা ৰাস্তা এতিয়া 15-16 বছৰ হ'ল বিজেপি চৰকাৰে যদি একোডাল নকয় আমি কিডাল কৰিম বাদ দিয়াহে বাদ দিয়াহে এইবাৰ আমাক জিকোৱা বুজা নাই এইবাৰ আমাক জিকোৱা আমি এইটো একদম বনাই দিম বাদ দিয়াহে হয় আমাৰ ছাৰে বৰুণ গগৈ ছাৰে এনেকৈ বক্তা দাঙি ধৰিছে দেখিবলৈ পাইছে পানী মাজুলীত কেৱল পানীৰ তাণ্ডৱ চলিছে এয়া চাই পানী চাব যাব এয়া পানী চাই লগত বডিগাৰ্ড পানীৰ লগত গৈছে খাব বডিগাৰ্ড ছিল না এয়া বিশেষকে বৰ দুখ লগাজনক পৰিস্থিতি দেখা পাইছো এয়া আপুনি কওকচোন এয়া কি বেয়া হৈছে নাই হয় ছাৰ এয়া চাওক মই নামি দিছোঁ বাৰু
এয়া দেখিবলৈ পাইছে কিমান দ আপোনালোকৰ হেনো কৈছে আমাৰ এয়া গাঁৱৰ ৰাইজে উত্থাপন কৰিছে বহুত ৰাস্তা খান্দি দিছে এয়া মানে 3 কোটি টকীয়া 2 কোটি টকীয়া ৰাস্তা খান্দি দিছে এয়া আপোনালোকৰ দিনৰ কাম হেনো হয় কৈছিলে এইবিলাক ক'লে কিডাল হ'ব আমি কওঁতেতো ভালকেই কৰিছোঁ ঠিকাদাৰে যদি কামটো নকৰে হয় আপুনি আমাৰ চাই যিটো কথা কৈছে ঠিকাদাৰ ওপৰত কথা কৈছে হয় ঠিকাদাৰ আজিকালি পইচা খায় এই পইচা খোৱাৰ ওপৰত আপুনি কি ক'ব বাৰু আমিতো বিৰোধিতা কৰি আছো এই বিৰোধিতা কৰিলে কিডাল হ'ব যোন চৰকাৰে জিকে তাৰ প্ৰাইভেট ঠিকাদাৰ থাকে এতিয়া গোটেই পানীৰ ব্যৱস্থাটো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি ইয়াক অত্যন্ত নিন্দা কৰিছোঁ আমি ডাঙৰ মানুহ নহ'লো ঘৰলৈ আহি মই কেতিকে দিলো গ'ল তোমাৰ নাপালোঁ দুদিনে ধৰি দিলো নতুন পাচনি মেলিলো নমস্কাৰ বন্ধুসকল আমি এটা ভিডিঅ' বনালোঁ পানী পৰিস্থিতিৰ ওপৰত বান পৰিস্থিতিৰ ওপৰত আপোনালোকে যদি চাই ভাল পায় এটা লাইক আৰু এটা শ্বেয়াৰ কৰিব এয়া মাজুলী বান পৰিস্থিতিৰ ওপৰত এটা সুন্দৰ ভিডিঅ' বনালোঁ আমাৰ মাজত এয়া উপস্থিত থকা ব্যক্তিসকল হৈছে এয়া মন্টু বৰা এয়া হৈছে আপোনাৰ নামটো ক'ব মুন কুমাৰ নৰ এয়া আমাৰ সমৰণ নাথ এয়া আমাৰ চন্দন কুমাৰ নাথ আৰু ইয়াৰ লগত আমাৰ মনোজ নাথ আপোনালোকে চিনি পায়েই থেংক ইউ ধন্যবাদ জয় অসম জয় হিন্দ